This is a collaboration video with Trilochana Kashyap. You will get her Instagram handle and YouTube channel link in the description box below. Hey guys, welcome back to my channel Richa Sharma. I upload technical study hacks, cooking, makeup, creative work, etc. Hey guys, welcome back to my channel. So আজি মই আৰু মোৰ ভাইটিয়ে মোৰ ফ্ৰেণ্ড এজনৰ ঘৰত গৈ আছো বৰ্তমান তাতে গৈ কি হয় এতিয়া আপোনালোকে তাতেহে গৈ দেখাম আপোনালোকক যে কি হয় তাতে এনেকুৱা সো ষ্টে টিউন এণ্ড ৱাচ ইট টিল দি এণ্ড বহুত সাৰপ্ৰাইজেছ আছে আজি দেই সো লেটছ হেড টুৱাৰ্ডছ আৱাৰ ফ্ৰেণ্ডছ হাউচ সো তাৰে আগে আমি ঘৰৰ পৰা বাহিৰ ওলাব লাগিব এইখন ৰম্ভা মাধৱ অমৰাৱতী বিবাহ ভৱন বহুত ফেমাস এখিনি একদম ভুটিয়া যেন লাগিছে নে বাহৰ গছ সো ফাইনালি আমি আহি পালো ৰিয়া হেই কি খবৰ I'm fine. বাধাৰো নেকি Badharo. ঠিক আছে বাকি খবৰ ক মোৰ খবৰ ভালে ভাল তোমাৰ কি খবৰ মোৰ খবৰ ভাল after so long So finally মই আহি পালো so এয়া মোৰ ফ্ৰেণ্ড হয় and now she will introduce herself to you all Hi, I'm Trilochana Kashyap and I read in University of Science and Technology Meghalaya. We are childhood friends and like due to some circumstances আমি বহুত দিন লগ পাব পৰা নাছিলো but now we are together. Yay! So আজি আমি বহুত ফান কৰিম so একদম আপোনালোকে আমাৰ লগত টিউন হৈ থাকক ষ্টে টিউন আৰু দেখা পাব আমি কি কি উৎপাত কৰো সো যেহেতু মই আপোনালোকক কলো যে আমি কিবা কিবি চ্যালেঞ্জ কৰিম সো ফাৰ্স্ট টু চ্যালেঞ্জ হৈছে দ্য ফুড চ্যালেঞ্জ কি ফুড স্পাইসি ফুড স্পাইসি নুডলস সো গাইজ আমি ৰেডি হলো এয়া দেখিছে আপোনালোকে স্পাইসি ফুড ৰিয়াৰ মাকে প্ৰিপেয়াৰ কৰিছে আমাৰ কাৰণে লগতে আৰু এক্সট্ৰা বাউলত আছে আই ডোন্ট থিংক এইটো কাৰোবাৰ প্ৰয়োজন হ'ব কাৰণ যেহেতু বহুত স্পাইসি এণ্ড মোৰ কিয় এনেকুৱা লাগিছে মই চ্যালেঞ্জটো জিকিব নোৱাৰিম বাবুৰ এক্সপ্ৰেছন সো মোৰ ভাইটিও কৰিব ৰিয়াই কৰিব আৰু মই সো মই ৰুলছ কেইটা কৈ দিছো আপোনালোকক ৰুলছটো এয়াই হয় যে পানী যদি আমি হাত লগাও তেনেহলে আমাৰ 10 সেকেন্ডৰ পেনাল্টি থাকিব মানে 10 সেকেন্ডলৈকে আমি চুব নোৱাৰো আৰু যোনে এই প্লেটটো গুটে কমপ্লিট কৰিব পাৰিব ইটস নট এবাউট টাইম মানে যোনে জলদি কৰিব হেতু নহয় কমপ্লিট যোনে কৰিব পাৰিব হি অৰ শি উইল বি দ্য উইনাৰ সো আমি এতিয়া ষ্টাৰ্ট কৰিম ওকে অলৰেডি Yes. 1 2 ঐ ৰ 1 2 3 জ্বলা আছে মাই গড দেখা পাইছে চাগে Full of spice. আইডিয়া হাঁহি আছে তাকে জ্বলা লগা নাই নেকি সি চাগে মিঠা পাইছে না বাবু পানী আছে মানে ইমান জ্বলা পাইছ Oh my god. স্পাইচটো লাহে লাহে ধৰিছে এতিয়া পানী 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 ঐ কিবা অ'কে অ'কে 10 সেকেন্ড খাব নোৱাৰো So 10 seconds penalty. Okay. Okay, so মই আকৌ 10 সেকেন্ড পেনাল্টিৰ পিছত আকৌ কৰিম মোৰ এনে ইমান জ্বলা নালাগে বাট নাজানো আজি কিয় হৈ আছে আৰু বাই দ্য ৱে মই কিয় বা বাৰে বাৰে কেমেৰাটো ইফালে বাট মই ইফালে চাই আছো এইটো বস্তু মোৰো হৈছে মই চাব লাগে এইফালে বাট মই এইফালে চাই আছো Sorry for that. and she looks so pretty with her long hair and look at me No, it's not long. I've recently cut my like I've trimmed it. একো নাই লাহে লাহে মই কেপ্টেইন মাৰ্ভেল হৈ আছো কোনটা আহিছে 10 সেকেন্ড মনি থাকি যায় মোৰ এতিয়া স্পাইচটো লাহে লাহে লাগি আছে মাইক ধৰিছে এতিয়া বাট নাই মই পানী নাখাওঁ and I'm gonna complete it মোৰ বহুত আছে
কিবা প্ৰাইচ আছে নে মোৰ কমপ্লিট হ'ব আৰু লাইক a bit I have to gear up now. I have to win this challenge. এনেও নোৱাৰো মই অলৰেডি জিকিলোঁ guys see almost done I give up. I give up. So now ভাল challenge লাগিছে বাট মই কণ্ট্ৰল কৰিছোঁ and like I have won done No, you have to complete these things also. fine Okay, so she is the winner. Just look at the plate. She complete all the spicy noodles, like everything. because I love spicy food And just look at my plate. It's like not quarter also done. spicy food is love She is also almost done, but second second? No, there's no second. Only first. So she is the first winner, and the prize is dan dan dan. Oh, sorry. And the prize is, I'll just show you all. This sweet laddus. After eating so much of spicy food, now she is able to eat all this জ্বলা লাগিছে এতিয়া this sweet laddus. So here comes. thank you How lucky. Oh. So first challenge to আমাৰ ইয়াতে শেষ হ'ল ইমানবোৰ জ্বলা বস্তু খোৱাৰ পিছত অলপমান মিঠা বস্তু খাইছোঁ আৰু একদম লাজ নাই মোৰ দেই So এতিয়া আমি ওপৰত ছাতত যাম গেষ্ট হাউচত So এতিয়া আমি ছাতত যাম ৰিয়াৰ এটা বহুত Yes, আৰু ৰিয়াৰ এটা বহুত মৰম লগা ডগ আছে so আমি ডগটো চাম So cute Nova say hi Nova say hi say hello Nova but she is smiling Nova Plantations দেখিছে ইয়াতে প্লান্টেশনছ কৰিছে ইয়াতে ভাল লাগিছে মইও প্লান্টেশনছ বহুত সাপোৰ্ট কৰো আপোনালোককো মোৰ এটা প্ৰিভিয়াস ভিডিঅ'ত দেখাইছিলো মই আমাৰ ঘৰত কৰা প্লান্টেশনছবোৰ আপোনালোকে যদি দেখা নাই ভিডিঅ'টো মই ডেসক্ৰিপচন বক্সত দি দিম চাব সো এয়া অলপমান আপোনালোকক দেখাইছো সাতৰ পৰা ভিউটো কেনেকুৱা ধুনীয়া পনীৰ পোলাও চিকেন সালাড আৰু কি লাগে গাইজ Food and movie. What else do we need? High five. Yum yum. Yum yum. Dekha dekha. So guys, আমি এতিয়া ready হৈছো যাবলৈকে So guys, আমি এতিয়া যাবলৈ ওলাইছো ঘৰত so তাই মোক ড্ৰপ কৰিব মোৰ ঘৰৰ ফ্ৰণ্টত ওচৰতে থাকো আমি Still, মোৰ মাস্ক আছে মই মাস্ক পিন্ধিম এতিয়া don't think the marks নাই obviously marks ahi ase so ami jao etia so sabo and please like share sure like subscribe and share the video and lots of love to you all bye bye Thanks for watching. Please like, comment and subscribe to my channel Richa Sharma. New uploads every week. Till then, bye bye.